হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ব্লগ আৰু আজি আপোনালোকক মই লৈ গৈ আছোঁ অসমৰ এনে এখন ঠাই য'ত অসমৰ ইতিহাস বৰ্তমান আৰু ভৱিষ্যত জড়িত হৈ আছে তাৰ বিষয়ে বিতংভাৱে এতিয়া মই নকওঁ ভিডিঅ'টোৰ লগে লগে মই আপোনালোকক কৈ যাম তেন্তে ব'লক মোৰ লগে লগে আৰু উপভোগ কৰি যাওক এনজয় কৰি যাওক জীৱনৰ কিছু মুহূৰ্ত বহু অপেক্ষাৰ অন্তত আমি পাই গ'লোহি আমাৰ গন্তব্য স্থান আৰু আপোনালোকক কৈ যাম এতিয়া ইয়াৰ মই বিষয় ইয়াৰ কাহিনী আৰু দেখুৱাই যাম ইয়াৰ নান্দনিক দৃশ্য। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আপোনালোকক লৈ আহিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখনেই যিখন মীন মহাবিদ্যালয় ৰহাত অৱস্থিত। সেই মীন মহাবিদ্যালয়খনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে ব'লক বেছি পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মহাবিদ্যালয়খন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ মহাবিদ্যালয় যি মীন মহাবিদ্যালয়ৰ বাবে প্ৰখ্যাত আৰু নগাঁও জিলাৰ ৰহাত অৱস্থিত। আৰু আজি আমি এই মহাবিদ্যালয়খনৰ কিছু দৃশ্যাংশ দেখুওৱাৰ লগতে আজি মোৰ লগত আছে ধীৰাজ। সি নগাঁও ADB কলেজৰ পৰা আহিছে আমাৰ এই কলেজখন চাবৰ কাৰণে। তেন্তে তুমি দুআষাৰ কৈ দিয়া কেনেকুৱা লাগিছে কলেজৰ বাতাবৰণটো? মই আজি ভিতৰত সোমাই দেখিলোঁ, বহুত ধুনীয়া, পৰিৱেশটো ধুনীয়া। আন্তঃগাঁথনি বিষয়ে আন্তঃগাঁথনিখিনি ধুনীয়া দেখিছোঁ, বাহিৰৰ নিচিনা অলপ ফিল আহিছে আৰু ভাল লাগিছে কিবা এটা। আমি ইয়াৰে এজন কৰ্মকৰ্তাক লগ পাইছোঁ, আমি তেওঁক দুআষাৰ সুধিবলৈ চেষ্টা কৰিম। কয় নে নকয় নাজানো, জাষ্ট দাদা আপোনাৰ নামটো কওক। নামটো ৰূপম হয় মানে। আপুনি কি কৰে এই কলেজত? বৰ্তমান এটা প্ৰজেক্টত কৰি আছোঁ মই। হয়, এনেই এই কলেজত কেতিয়া এডমিশ্যন হয় আৰু কেনেকুৱা ধৰণৰ পাৰ্চেণ্টেজৰ কি ছিষ্টেমত পঢ়ি আহিলে তো সুবিধা হয়? এইটো হায়াৰ ছেকেণ্ডেৰীৰ পিছত ইয়াতে ইউনিভাৰ্চিটিৰ ছাইডত গৈ এপ্লাই কৰিব লাগে। হয়, তাতে আপোনাৰ পাৰ্চেণ্টেজ আপোনাৰ PCB চাই। হয়, PCB 80 ওপৰত থাকিলে পোৱা চান্স থাকে আৰু। কিবা ছিষ্টেম লাগে নেকি? ছায়েন্স আৰ্টছ কমাৰ্চ তেনেকুৱা ছিষ্টেম? ছায়েন্সৰ ষ্টুডেণ্টখিনি এপ্লাই কৰিব পাৰে। আৰ্টছৰ নহয় বা কমাৰ্চৰ নহয়? অঁ, এনেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰত এইখনেই নেকি আমাৰ অসমততো এইখনেই? অঁ, এনেই নৰ্থ ইষ্টত আপোনাৰ ত্ৰিপুৰাত এখন আছে। ত্ৰিপুৰাত এখন আছে, আমাৰ অসমত এই আমাৰ ৰহাতে আছে। এই মানুহজন ৰূপম, মানে ৰূপম দাক আমি সুধিলোঁ কি কৰিলে আপুনি মই বা আপোনালোকৰ ল'ৰা ছোৱালী এই কলেজত পঢ়িব পাৰিব। দাদাই জনালে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ছিষ্টেমত 80% এবভ নম্বৰ পালে এই মহাবিদ্যালয়ৰ ৱেবছাইটত গৈ এপ্লাই কৰিলে ইয়াত নামভৰ্তি কৰিব পাৰিব। একদম সুন্দৰ একদম মানে আভ্যন্তৰীণ দিশৰ পৰা একদম সুন্দৰ। এইখন কলেজত যদি আপোনালোকে পঢ়িবলৈ বিচাৰে তেন্তে পলম নকৰিব। হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ছিষ্টেমত অকণমান কষ্ট কৰি 80% তাক গোটাই পেলাই এইখন কলেজত পঢ়িবলৈ আহক, কিয়নো আমাৰ বাবে গৌৰৱৰ কথা নগাঁৱৰ ৰহাৰ নিচিনা জেগাত ইমান এডোখৰ সুন্দৰ জেগা, এখন সুন্দৰ মহাবিদ্যালয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বা অসমৰ ভিতৰত এখনেই আছে। আমি এই মীন মহাবিদ্যালয়খনলৈ আহিম, কিন্তু আজি কৰোণা মহামাৰী বা প্ৰাক্তন মুখ্যমন্ত্ৰীজন ঢুকোৱাৰ হেতু সকলো বিষয়ববীয়া উপস্থিত নাই, সেয়েহে ভালকৈ বুজাব নোৱাৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই।